हेलो बंधुসকল स्वागतम जनाइছো অন্য এটা ভিডিওলে তো আজি আমি যাব লাইছো লংডিং মই অকলে না যাও লগত আছে বহু কেজন আছে প্ৰথমতে চিনাকি হইলো এয়া অসিন্দা আমি ওলাইছো আৰু এপিনে আছে বিষ্ণুদা কি খবৰ দেখাই আছো এই মজা একদম বঢ়িয়া প্লেস মই আগতে গৈছো একদম বহুত ধুনিয়া জায়গা তাত বহুত মজা পাম গৈ আৰু আপোনালোকে চাব ভিডিওটো চাই আপোনালোকে ভাল পাব ভাল এডিটিং হ'ব ভাল আপোনালোকক প্লেস দেখাম ভাল লোকেশন দেখাম মজা পাব আপোনালোকে চাব চাই থাকিব বৰ্তমান ইয়াত আছে দুখন বাইক ইয়াত এখন তাত এখন আৰু ক'ত আছে বাকিবোৰ হাপে কাটি আৰু আছে কেজনমান তো এতিয়া গৈ থাকো আমি অৰুণাচল পাম আৰু এয়া দেখিছে অৰুণাচল গেটটো ওচৰৰ পৰা ভালকে দেখিব তো ফাইনেলি এয়া পাছ পাই গলো আমি আৰু গোটেইখিনি ইয়াত আছে বজাৰ কৰি আছে ওপৰত নাপাব পাৰে কাইলে যেহেতু খ্ৰীষ্টমাছ তো সেইকাৰণে বন্ধ হৈ থাকিব পাৰে তো ইয়াতে বজাৰ কৰি লৈছে সকলোৱে কেই টকা এইবোৰ 50 টকা এনেকুৱা ধাদি লৈছে ইয়াৰ এটা দি দিয়ক এটা লয় তবে নহয় আমি দুটাই খাম হেৰি বেলেগ ব্ৰেড এটা লৈ লওঁ অৰুণাচলত কি কৰি আছা তুমি অৰুণাচলত ব্ৰেড লৈ আছো 5 লৈ আছো হাতত দেখিছে নাই ৰাস্তাত মানে দৰকাৰ হ'ব সেইটো কাৰণে তুমি অৰুণাচলত কি কৰি আছা বাৰু অৰুণাচলত যা অসম যা অসমলৈ কি হৈছে অসিন্দা অসিন্দা লম্বি দা মোবাইল কেলা উলিয়াইছা তুমি কি হৈছে তুমি কোন ইয়াত মোবাইল উলিয়াব নাপায় মোবাইল কেলা উলিয়াইছা তুমি বন্ধ কর তো ইয়াতে অলপ ৰখি ললো কাৰণ নাজাৰা চক 1 2 3 এইটো এটা ভিউ পইণ্টে হয় ইয়াৰ পৰা আমাৰ অসমখন ধুনীয়াকে দেখি পায় এয়া চক ইয়াত ফটোশ্বুট চলি আছে আমি অথনিহে তাৰ পৰা আহিছিলো চক কিমান সৰুকে দেখাইছে ৰাস্তাটো সঁচাকে আপোনালোকে এবাৰ আহি চাব কিমান ধুনীয়া তপলক গৈ থাকো একেটা ৰাস্তাৰে গৈ আছো নিচিনা লাগিছে ঠাইও একে টাৰ্ণিঙো একে মাত্ৰ তল ওপৰ সেইটোৱে পাৰ্থক্য এতিয়া বাইকখন মই চলাম দাদা এতিয়া ভিডিঅ' কৰিব ৰাস্তা কিন্তু মানিছো দেই চক না একা বেকা মানে ইয়ালৈ আহিলে পাকলা হৈ যাব ৰাস্তা চাই তো আহিব পাৰে আপোনালোকে বন্ধুসকল ইয়াতে সকলোৱে ৰৈ আছে সেইকাৰণে মই ৰখি দিলো আৰু মোক যে ভয় লাগিছে দেই লাইচেন্স লাগিব যদি আপোনালোকে ইয়ালৈ আহে সাৱধানে বাইক চলাব সাৱধানে গাড়ী চলাব এইফালে চক কিয় নাজাৰা আহে কেমেৰাত জাষ্টিফাই নহৈছে ৰাইজসকল আৰু এয়া চক মানে কি কম আৰু ইয়াত ফটোশ্বুট চলি আছে ঐ মোকো ফটো মাৰি দিয়া আকৌ কাজিয়া হৈছে ইয়াৰ পৰা লংডিং আৰু বেছি দূৰ নহয় 14 বা 15 কিলোমিটাৰ হ'ব ন তো পাম আৰু চশমাটো আপোনাৰ নহয় নেকি মোৰ নহয় বাৰু নালাগিছে চাল তুমি ওপৰত ঘৰ আছে মই এতিয়ালৈকে দেখাই নাই চক আমি ইয়াত ৰখা 15 মিনিট মান হ'ল সিহঁতি এতিয়ালৈকে আহিয়ে পোৱা নাই One, 2, 3 এয়া চক লংডিঙলে মাত্ৰ 5 কিলোমিটাৰ আৰু এইপিনে ভিউ চাওক মানে এটা কথা বুজিয়ে পোৱা নাই
মানুহজনে বাইকৰ চাবি অফ কৰি পিনে চলাই গৈছে। মানে এটা কথা বুজিয়ে পোৱা নাই, আমি ওপৰলৈ গৈ আছো নে তললৈ গৈ আছো। মানে যিমান ওপৰলৈ গৈ আছো সিমান আকৌ তললৈ গৈ আছো, হয় নাই লম্বিতা? জুম কৰিলে দেখিবলৈ নাজানো, কিন্তু সেইটো ৰাস্তা চোক। সেই ৰাস্তাটোৰ পৰা আমি অথনি আহিছোঁ। আমি মানে এখন নহয় দুখন নহয় বহুকেইখন পাহাৰ পাৰ হৈ গৈ আছো। চোক, আমি এতিয়া এইটো ৰাস্তা দি উঠি যাম। সেই তাৰ পৰা কেনেকুৱা একেবাৰে চোক না। তো অৱশেষত আহি পাই গ'লো লংডিং। লংডিং মে আপকা স্বাগত হে। অৱশেষত লংডিং আহি পাই গ'লো। ইয়াত মানে চাৰিআলি আছে, তো বাকী লগৰবোৰ থাকি গ'ল। আমি চবচে আগতে আহিছো, সেইকাৰণে ইয়াত ৰখি লৈছো। সিহঁতক লগ ধৰিম, নহ'লে সিহঁতি এফালে যাব আমি এফালে যাম, তো দিগদাৰ হ'ব ন, সেইকাৰণে ৰখি লৈছো। এয়া ভিউ চাওক। এয়া চাব পাৰে, नेटवर्क एक घाटू ना है, पूरा खाली। तो सर ऊपर जाके आप लॉन्डिंग का टावर पर देख सकते हैं। यहाँ से जाके ना, यहाँ से सीधा जाओ, हमें ऊपर में बड़ा बिल्डिंग दिखाई देगा। वो जगह में जाके हमें डीसी ऑफिस मिलेगा, वहाँ से देखो पूरा नजारा दिखाई देगा। এয়া চোক, অসমৰ গাড়ী এছ লিখা আছে নাম্বাৰ প্লেটত। বৰ্তমান আমি মানে মই আৰু লম্বিতা লংডিং টাউনখনৰ পৰা অকণমান ওপৰত আহিলো ভিউ চাবলৈ। আৰু ভিউটো চাওক, লংডিং টাউনখনৰ ভিউ। আৰু সেইটো ফিল চাওক, আমাৰ অসমত যেনেকুৱা ঘাঁহ থাকে তাত নাই, অকল মাটি। हेलो ब्रदर, तुम्हारा नाम क्या है? झुनझुन। तुम्हारा घर कौन सा है? हाँ? नीचे में। नीचे? नहीं, इधर में। यहाँ पर नीचे? तुम गाना गा सकते हो? हाँ? नहीं। আৰু এটা ভিউ পইণ্ট বুলিয়ে ক'ব পাৰি। ইয়াৰ পৰা গোটেই টাউনখন দেখি পায়। এয়া চাওক, মানুহ বিচাৰি পালো। ক'ত হেৰাইছিলেগে কওকচোন? মানে নতুন জেগা আছে, মানুহ বিচাৰি পালো। বৰ্তমান আমি আছো ডিচি অফিচৰ ওচৰত, আৰু ডিচি অফিচৰ ওচৰৰ পৰাই ভিউ চাওক। মানে ভিউ পইণ্টটো ভালকে আহে, সেইকাৰণে ইয়াত ফটো মাৰিব আহিছিলো। আৰু অকল ফটো মাৰিব কৈছে, উৎপাত কৰিব নাই কোৱা। তো ফটো মাৰি পিনে এতিয়া আমি গৈছোগে। সেয়া বাকীবোৰে DSLR-ত ফটো মাৰি আছে, আমি মোবাইলত। কি কৰিম, উপায় নাই, আমাৰ DSLR নাই। আমি আকৌ এতিয়া অন্য এটা ভিউ পইণ্টলৈ আহিলো। আৰু ইয়াৰ পৰা চাওক এবাৰ লংডিং টাউনখনৰ ভিউ। আমি অথনি সেই তাত আছিলো, ফটো মাৰিছিলো তাত। বহুত ভোক লাগিছে, সেইকাৰণে ইয়াতে খাইছোঁ মই আৰু লম্বিতা, আৰু সেই তাত বাকীবোৰে খাই আছে, তো খাই লওঁ। তো বৰ্তমান আমি অসম আহি পাই গলো। যিমান দেখাব পাৰিলো দেখাব চেষ্টা কৰিলো। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাল ভিডিঅ' আহি আছে, তো সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। বাই বাই।